প্ৰথমতে আহো সিদ্ধাৰ্থ শৰ্মাৰ ওচৰত সিদ্ধাৰ্থ শৰ্মা হৈছে ওৱান এণ্ড অনলি মেনেজাৰ অফ জুবিন গাৰ্গ সিন্স 10 to 12 years যিমান দূৰ মই জানো তেখেতক প্ৰথম সাক্ষাৎ হৈছিলে মোৰ 2015 চনত আৰু তেতিয়াৰে পৰাই এতিয়া যেনেকৈ চৰ্চা চলি আছে তেখেত এগৰাকী অভদ্ৰ অসভ্য মানুহ তাত মোৰ কোনো ধৰণৰ আসলতে ডিনায়েল নাই তেখেত সঁচাকৈ এজন অভদ্ৰ মানুহ কোনো ধৰণৰ ব্যৱহাৰ তেওঁ নাজানে আৰু সেই সময়ত যেতিয়া মোৰ সাক্ষাৎ হৈছিলে তেতিয়া মই একেবাৰে নতুন আছিলো সেইবাবে মই বহুত কথা সহ্য কৰিছিলো বহুত কথা মই তেনেকৈ থাকি গৈছিলো নিমাত হৈ থাকি গৈছিলো কিন্তু ইমান বছৰে এই কাৰণে কোৱা নাছিলো কোনো আৰু এতিয়া বহুতে প্ৰশ্ন কৰিছে যে সিদ্ধাৰ্থৰ কথা এতিয়া সকলোৱে কিয় কৈ আছে মোৰ ওচৰত হেতু উত্তৰ আছে ইমান দিনে আমি আসলতে একো কোৱা নাছিলো কাৰণ তেনেকুৱা কোৱাৰ কোনো পৰিবেশো নাছিলে তো সিদ্ধাৰ্থে এনেকুৱা দেখুৱায় যে জুবিন গাৰ্গৰ ওপৰ অধিকাৰ কেৱল সিদ্ধাৰ্থ শৰ্মাৰ আছে হেনেকুৱা মই বুলি নহয় আমাৰ গোটেই ফ্ৰেটাৰনিটিৰ মানুহে কব এই কথাটো যেন জুবিন দাৰ ওপৰত কপিৰাইটটো কেৱল সিদ্ধাৰ্থ শৰ্মাৰ আৰু এনেকুৱাকে দেখুৱাব এটা সময়ত আমিও ভাবিবলৈ বাধ্য হলো যে বা ইমান পজেচিভ ইমান তেওঁ এগ্ৰেছিভ জুবিন দাৰ প্ৰতি গতিকে নিশ্চয়কৈ তেওঁ সঁচাকৈ চাগে জুবিন দাক বহুত ভাল পায় জুবিন দাক বহুত বেছি যত্ন লয় আমি তেনেকৈ ভাবি পেলাই তাৰ সেই দুৰ্ব্যৱহাৰ বিলাক বা যি মিছবিহেভ কৰে বা যি ধৰণৰ অভদ্ৰামি কৰে সেইবিলাক আমি আসলতে আওকাণ কৰিছিলো সেইবোৰ একমাত্ৰ জুবিন দাৰ খাতিৰত আওকাণ কৰিছিলো আৰু আজি পৰ্যন্ত কোনেকো কোৱা নাছিলে ছিংগাপুৰলৈ